এতিয়া ধুনীয়াকৈ ৰাতি হৈ গৈছে, এতিয়া মানুহবিলাক আহিব। এইফালে আমাৰ বাবু চাওক গাইছ, কি ধুনীয়াকৈ হাঁহিছে দেখিছেনে? এইটো হ'ল আমাৰ সৰৰ বাবু গাইছ। হে গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল চিনমেছ ব্লগ। মানে অলপ ওলাই আহিছোঁ আৰু আমাৰ এতিয়া মানে গাইছ ঢুকাল আৰু আমাৰ এতিয়া নাই আৰু কেনেকুৱা ঢুকাল মই আপোনালোকক ক'ম। আৰু গাইছ আমাৰ ঘৰত মানে এতিয়া বহুত মানুহ আলহী মানে খবৰ ল'ব আহি আছে। আজি সৈতে মৰা 5 দিন হৈছে আৰু এতিয়া আপোনালোকক আমাৰ ঘৰৰ পৰিৱেশ দেখুৱাম। ৰাতি আৰু নামো গাব আপোনালোকক মই দেখুৱাই দিম। এনেই আৰু ওচৰৰ মানুহখিনিয়ে গাব মই। আৰু গাইছ মোৰ লগৰকেইটা মানে খবৰ ল'ব আহিব, লগৰকেইটা ৰখি আছোঁ, নাহে আৰু এতিয়া অলপ পিছত আহিব। এতিয়া বলক ঘৰত যাব লাগে। ঘৰত যে আপোনালোকক দেখুৱাম আলহীবিলাক কেইটামান আহি আছে আৰু ৰাতিলৈ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এতিয়া বলক ঘৰত লগ পাই আছোঁ। তো এতিয়া গাইছ ধুনীয়াকৈ ৰাতি হ'ল, ৰাতি ভিডিঅ' বনাইছোঁ, বহুত সময়ৰ পিছত বনাইছোঁ আৰু এতিয়া পাত চাত পঢ়িব মানে অলপ, তাৰপিছত ওচৰৰ মানুহখিনিয়ে নাম গাব আৰু আপোনালোকে সকলোৱে চাই থাকক। তো গাইছ দেখিব পাৰিছে খবৰ লোৱা মানুহবিলাক এটা এটাকৈ আহি আছে আৰু বাহিৰতে বহিব দিয়া হৈছে আৰু ভিতৰতো বহিব দিয়া হৈছে। তো এতিয়া গাইছ ধুনীয়াকৈ মানুহবিলাক খবৰ ল'ব আহি আছে, খবৰ লৈছে আৰু গৈছে। আৰু অলপ টাইমৰ পিছত আপোনালোকক দেখুৱাম কি হয় আমাৰ ঘৰত আজি। তো গুড মৰ্ণিং গাইছ, ৰাতিপুৱা হ'ল এতিয়া আৰু কালি ৰাতি ভিডিঅ' বনাই থকা নহ'ল। এতিয়া মানুহবিলাক সকলো নিজৰ নিজৰ কামত লাগি আছে সকামলৈ আৰু এতিয়া সকলোৱে চাউল যাই আছে মোক। আৰু গাইছ আমাৰ সকামত যে ভাল ৰিচিপশ্যনটো হ'ব, ৰিচিপশ্যনটো মই আপোনালোকক দেখাই দিছোঁ। ইয়াতে ৰিচিপশ্যন হ'ব। তো ইয়াতে ভাতৰ ৰিচিপশ্যনটো দিয়া হ'ব এইখিনি ঠাইতে আৰু বনচন এতিয়া ৰখি থকা হৈছে। আপোনালোকে দেখিব পাৰিছে ইয়াতে ভাতৰ ৰিচিপশ্যনটো দিব। এতিয়া গাইছ ধুনীয়াকৈ গা পা ধুই ল'লোঁ আৰু লগৰকেইটা কালি অহা কথা আহিল, আজি আহিব চাগে। এতিয়া বলক এনেই অলপ ওলাই যাওঁ, ঘৰত কিমানো থাকিম গাইছ। তো এতিয়া গাইছ এনেই অলপ আমাৰ গাঁৱৰ ফালে ওলাইছোঁ, কিমানো ঘৰত থাকিম। আৰু আমাৰ গাঁৱৰ মানুহবিলাকৰ এই জীৱন চাওক, সকলোৱে খেতি কৰিছে দেখিছে, ধান কাটিছে আৰু বহুত মানুহ। এতিয়া বলক এনেই অলপ যাওঁ। এনে অলপ গাঁওখনে ঘূৰি এতিয়া ঘৰত আহি বিস্কুট খাই যিহেতু ভোক লাগিছে বহুত আৰু সেয়াই আৰু ৰাতিলৈ আপোনালোকক অলপ দেখুৱাম, তাৰপিছত ভিডিঅ'টো মই সামৰিম। এতিয়া বিস্কুট খাই আপোনালোকে দেখিলে আমাৰ গাঁৱৰ জীৱন মানে সেয়াই হ'ল আমাৰ গাঁৱৰ ধান খেতি। তো গাইছ আপোনালোকে ভাবিছে চাগে আমাৰ এটা কি বেমাৰ আছিল এনেকুৱা আছিল, আৰু একো বেমাৰ নাই, মাথাটো বিষাই আছিল আৰু ভাতকেইটা খাই শুই থাকোঁতে মানে মৰিলোঁ। আমি ভাত খাবই নাপালোঁ আৰু স্কুল যাব ওলাওঁতে মানে মাত দিছোঁ, তেতিয়া মৰি থাকোঁ। আৰু গাইছ এতিয়া মই দিনাখন ভিডিঅ' বনা নহ'ল, মানে মানুহবিলাক যি কান্দিছে আৰু কি ভিডিঅ' বনাম মানে। তো গাইছ এফালে আমাৰ মৰম লগা বাবু চাওক কি ধুনীয়াকৈ হাঁহিছে, আপোনালোকে দেখিব পাৰিছে সকলোৱে। চাওক বাবুটো কি মজা চাওক গাইছ। যিহেতু বহুত মানুহ খবৰ ল'ব আহি আছে, এইবিলাক চাহ তাহ সিহঁতক দিয়া হৈছে মানুহবিলাকক। আৰু যিহেতু গাইছ সকাম আহি আছে, সকামৰ কাৰণে একদম ৰঙালাওবিলাক আনিছোঁ, মই দেখা দিছোঁ, এক ছেকেণ্ড হ'ব। দেখিছে কিমানটা ৰঙালাও আনিছে, প্ৰায় 16টা ৰঙালাও আছে গাইছ, আপোনালোকে দেখিব পাৰিছে। এতিয়া ধুনীয়াকৈ ৰাতি হৈ গৈছে, এতিয়া মানুহবিলাক আহিব আৰু সকামৰ দিনা ভিডিঅ' বনাম গাইছ, সোমবাৰে সকাম। এইফালে চাওক গাইছ আলহীবিলাক আৰু আহি আছে, বহু ৰাতিলৈ আলহী আহে আৰু ৰাতি 8টা 9টামান বজাৰ পৰা গান গায় আৰু গাইছ যিহেতু আমাৰ ৰাতি নাম এইবিলাক মানুহ আহিছে, চাওক মই আপোনালোকক দেখুৱাই দিছোঁ, দেখিছে সেইফালে বহি আছে মানুহবিলাক। আজি ৰাতি মানে ৰগৰ হ'ব তামান। এইফালে আমাৰ লোকগীতৰ নাম আৰম্ভ হৈ গৈছে, আপোনালোকে অলপ নাম চাওক, তাৰপিছত ভিডিঅ' সমাপ্ত কৰিম।